যদি আপুনি সফল হ'ব পৰা নাই তেন্তে এই 5টা কথাই আপোনাৰ জীৱন সলনি কৰিব পাৰে। এই 5টা কথা কি এই বিষয়ে জনাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আচাৰ্য চাণক্যৰ নীতি অনুসৰি জীৱনত নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ কিছু কথা আমি মানি চলিব লাগে। আমাৰ জীৱনৰ কিছু কথা সদায় গোপন কৰি ৰাখিব লাগে, লগতে কঠোৰ পৰিশ্ৰমো কৰিব লাগে। তেতিয়াহে এজন ব্যক্তি সফল হ'ব পাৰে। এতিয়া জানো আহক এই 5টা কথা যিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। নম্বৰ 1, মহাগুণী চাণক্যৰ মতে আপোনাৰ ব্যক্তিগত কথাবোৰ সদায় আপুনি নিজৰ মাজতে ৰাখিব লাগে। কাৰণ এনেকুৱা বহু কথা আছে যিবোৰ কথা আপুনি আনক নিজৰ বুলি কয় আৰু এনে মানুহেই পৰৱৰ্তী সময়ত আপোনাৰ অসুবিধাৰ কাৰণ হৈ পৰে। সেইবাবেই কোৱা হৈছে যে আপুনি আপোনাৰ ব্যক্তিগত কথাবোৰ কাকো ক'ব নালাগে। যদি আপুনি আপোনাৰ ব্যক্তিগত কথাবোৰ আনক কয় তেনেহলে সেইটো লৈ আপুনি বহুত সমস্যাত পৰিব পাৰে। নম্বৰ 2, চাণক্য নীতিত কোৱা হৈছে যে যদি কোনোবাই আপোনাৰ লগত বেয়া আচৰণ কৰে তেন্তে এই সকলোবোৰৰ মাজত কোনো তৃতীয় ব্যক্তিক আনিব নালাগে। এই ঘটনাটো আপোনাৰ আৰু সেই ব্যক্তিজনৰ মাজতেই ৰাখিব লাগে। কাৰণ আপুনি যদি এই কথা আন মানুহক কয় তেন্তে সেই মানুহে আপোনাক সহায় নকৰে, বৰঞ্চ আপোনাৰ অৱস্থাৰ ৰংহে চাব, লগতে আপোনাক সন্মান নকৰা হ'ব। নম্বৰ 3, চাণক্য নীতিত চাণক্যই কৈছে যে যদি আপুনি কোনো সমস্যাত আবদ্ধ হৈ আছে তেন্তে নিজেই তাৰ সমাধান বিচাৰি উলিয়াওক। কাৰণ কোনো মানুহে তেওঁৰ নিজৰ লাভালাভ অবিহনে কাকো সহায় নকৰে। আপুনি নিশ্চয় এইটো অনুভৱ কৰিছে যে মানুহে আপোনাৰ লগত নিশ্চয় বহু সময় কথা পাতে, কিন্তু আপোনাৰ আৰ্থিক বিপদৰ সময়ত তেনে মানুহে আপোনাক সহায় কৰিবলৈ নাহে, বৰঞ্চ আপোনাৰ পৰা বহুত দূৰত অৱস্থান লয়। লগতে কিছু মানুহে আপোনাৰ সন্মুখত সহানুভূতি দেখুৱায়, কিন্তু পিছ মুহূৰ্ততে তেওঁলোকে আপোনাৰ জীৱনক লৈ ৰং চায়। গতিকে নিজৰ সমস্যাটো নিজেই সমাধান কৰক। নম্বৰ 4, যদি আপুনি আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ আছে তেন্তে মই কাৰোবাক কম তেওঁ মোক সহায় কৰিব এই কথাটো ভুলতো নাভাবিব। আজিৰ দিনত কোনো ব্যক্তিয়ে নিজৰ লাভালাভ নোহোৱাকৈ আনক সহায় নকৰে। আৰু যদি আপুনি কাৰোবাক কয় যে আপোনাৰ আৰ্থিক অৱস্থা বেয়া তেন্তে সেই ব্যক্তিজন আপোনাৰ পৰা আৰু আঁতৰি যাব, লগতে তেওঁলোকে আপোনাক সন্মান নকৰা হ'ব। আৰ্থিক অৱস্থা বেয়া হ'লে আপুনি নিজেই সাহসেৰে এই সমস্যাৰ সমাধানৰ পথ বিচাৰক। এই বিষয়ে আন কাকো নক'ব। নম্বৰ 5, আচাৰ্য চাণক্যই কৈছে যে আপোনাৰ দুৰ্বলতাৰ কথা কাকো নক'ব। সেই দুৰ্বলতা নিজৰ মাজতে ৰাখক। আপোনাৰ পত্নীকো আপোনাৰ দুৰ্বলতাৰ বিষয়ে নক'ব, কাৰণ যদি আপোনাৰ পত্নীয়ে আপোনাৰ দুৰ্বলতাৰ বিষয়ে জানিব পাৰে তেনেহলে ঘৰত অশান্তি হ'ব পাৰে। সেয়েহে কোৱা হৈছে যে ভুলতো নিজৰ দুৰ্বলতাৰ কথা নিজৰ পত্নী বা আন কোনো ব্যক্তিৰ আগত প্ৰকাশ নকৰিব।